অনাৰিবা Beharbari Outpost, Beharbari Outpost. Ezulok. মই কি কৰিম পিন্ধক কিয় ছাৰ কিয় ইউনিফৰ্ম মানুহে কিয় পিন্ধে নাজানে অকণমান মুখখন বন্ধকে থোৱা দে আপুনি মনে মনে থাকক পিন্ধক এইযোৰ চকু মুদক কিয় টাৱেল চাৱেল নাই এনেকেই পিন্ধিব এ লাগিব প্ৰভু আনি দিম ছাৰ আপুনি মণিৰ আগত মোক এনেকৈ অপমান নকৰাহেঁতেনো হ'লহেঁতেন দিয়ক কি হ'ল আনিছনে আনি নিছো হেতা টেক্সি আৰু কেৰাহী নাই নাই এটাও নাই নে চবাদা নাই বুলি কোৱা নাই জানো আচ্ছা কি হ'ল এখনো নাই নে চবাদা নাই বুলি কোৱা নাই জানো বাৰু বিশেষ বেয়া কথা কি বেয়া কথা এই যে একোটা বস্তু দোকানত আছে আচ্ছা ঘৰত তলা আছে ঘৰত এটা তলা আছে সেইটো আকৌ মাৰি থোৱা আছে নহয় এই আপুনি তলা মাৰিব লাগিছে ক'ত আপুনি মাৰি থৈছে ক'ত মাৰিব লাগিছে ঘৰত তেনে মানুহটো আছে ঘৰখন খোলা ৰাখিব লাগিছে দোকানত বস্তু না দোকানত তলা লগাই দিয়ক সেইটো কথা ঐ পুৱাই দোকানখন খুলিবলৈ আহিছো মাথাটো নষ্ট কৰি নল'বা দেই মাথা বেয়া হৈ যায় ন লগ পাম যোৱা লগ পাম এনেকে বহি থাকিব নালাগে বলক ক'লে কি ক'লে থানালে আকৌ তুমি অকণ মনে মনে থাকা আপুনি মনে মনে থাকক বলক ছাৰ নাযাওঁ নেকি কি হ'ল মোৰ থানাখন কি হ'ব বহুত হৈ গ'ল অসভ্যালি বলক চিধা দিয়া যোৱা ভাতকেইটা বহাগে যোৱা মই ভাতেই ৰন্ধা নাই আমি অকণ বহিম যোৱা পটকে বনাই দিয়াগে নেলাগে আজি ভাত নোখোৱাকে গ'লে নমৰে যাওকচোন ঠিকে কৈছে বৌয়ে আজি ভাত নোখোৱাকৈ গ'লে নমৰে বলক আহক মই ৰাতি নাহিম চাগে ঘৰলে নাহিলেও নেলাগে যাওক নাহিব নেকি বাৰু লওক ফাইল চাইল চব লওক বলক ক'লে যাম আহালে বলক ক'লে যায় চাহ কেকেৰ ফালন ছিজন 2 আপুনি অকলে নে লগত ময়ো আছো চাহ মোৰ ভালকে মনত নাই দেই আঁঠু কাঢ়ি থাকচোন কি হৈছে বলক ছাৰ কথাটো কৈছে ভাগ্যহে আজি পাইছিলো মোৰ কোনো মায়া নাই মোৰ কোনো মমতা নাই মোৰ কোনো লোভ নাই মোৰ কোনো মোহ নাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মোৰ কাৰো লগত ৰিলেশ্যন নাই মই আজি মুক্ত মই আজি কাঞ্চন মই আজি ব্ৰহ্মকুমাৰ নিজৰ বুলি তই লাগিলে ব্ৰহ্মকুমাৰ হও বা কিছু কুমাৰ মোৰ আগত কেলে এইবোৰ শুনাই আছ তুমি ব্ৰহ্মকুমাৰ কিছু কুমাৰ লগত তুলনা কৰিলা কষ্টুমত মিলাম নেক্সট টাইম যাতে মোৰ আগত এইবোৰ নুশুনাও তই চোৱা দেই মই ব্ৰহ্মকুমাৰ হ'ব পাৰো কিন্তু তন্ত্ৰ মন্ত্ৰ এতিয়াও এৰি দিয়া নাই দে নিজৰ বুলি এনেকুৱা এটা মন্ত্ৰ মাৰিম নহয় ময়ো মাৰিম এই দল ওম শান্তি মই আজি ব্ৰহ্মকুমাৰ মই আজি মুক্ত মোৰ কোনো খং নাই মোৰ কোনো ৰাগ নাই মই কাঞ্চন ব্ৰহ্মকুমাৰ আমলে দুটা মনলৈ হ'ব উলিয়াই লগে দুটা নহয় চাৰিটা আৰু দুটা কাৰ কাৰণে মোৰ
তোমাৰ কাৰণে কণীৰ বাকলিটো আছে নহয় বাকলি খা আচ্ছা নিদিয়ে নিদো হেঁপা দেখছি কেৰাহী নিদো অ বাচ্চাটা গোটেই সোপা ভাগি পেলাও নেকি এইখন দেখিছ একে ৰেপি পেলাম এ ভণ্টি এই সেইবিলাক তাৰ কথা বাদ দেচোন অ ভাই তই এইফালে আহ কওকচোন হেৰি এই যে তোক যে এইবিলাক যে লাগে যে কিহৰ কাৰণে লাগে বাৰু মই ৰান্ধনি কৰিম ৰান্ধনি ক'ত কৰিবি স্কুলত যে মধামৰ ভোজন এইবাৰ আকৌ তাৰ মধ্যাহ্ন ভোজন এ মই নকওঁ অ ল'ৰা ছোৱালীয়ে কৰিব মই বনাই দিছো আচ্ছা তই যে হেতা কেৰাহী এইবিলাক বিচাৰি আছ মোৰ হিচাপত দেখোন সেইবিলাক দেখোন তোৰ দোকানতে থাকিব লাগে এই কথাটো মাথাটো মোৰ এই কথাটো মোৰ মোলৈ কিয় নাহিছে পাগল মাথাটো ইউজ কৰিছে তাৰ সজুৱাইছে আকৌ তোৰটো এ বাদ দে এই ঠাৰিখিনি সৰিয়হৰ লগত ভাজিম দেই ইমান দাম হৈছে মোৰ লগত নাইনচাফি হৈছে ছাৰ কি নাইনচাফি হৈছে আপোনাৰ লগত আপুনি জোৰ জবৰদস্তি মোক উঠাই আনিছে মই এতিয়া বহিম ক'ত আৰে থানাত বহিবলৈ টেবুল চকীৰ অভাৱ আছে নেকি এইখন বেদখলকাৰী কব্জাত আছে আজি সুন্দৰ নাহে তাতে বহক গৈ যাওক কালিলৈ যদি আহে মোক আকৌ উঠাই দিব এয়াই মোৰ ইজ্জত ছাৰ এখন থানা হাবিলদাৰ মোৰ ইজ্জত মাটিৰ লগত মিলাই দিলে আপুনি এই যাবনে নাই আপুনি তেতিয়াহ'লে সেইখনতে বহি দিম দিয়ক থেংক ইউ আহি আছো কিয় হাঁহি আছে কি হ'ল বৰ দেখোন উস্তাদি মাৰি গৈছিল প্ৰাইভেট থানা খুলিম এখন থানাত ভৰি নিদিও চব কাম ঘৰৰ পৰাই কৰিম এতিয়া কি হ'ল বা এতিয়া ইয়াত থাকি কৰিম বুলি ভাবিছো তোৰ কি আপত্তি নাই আপত্তি একো নাই সেইকাৰণে মানুহে মৰপতনি মাৰিব নালাগে আৰু য়েছ ৰিপ্লাই ভাল পাইছো আই এম দ্য কে আই এম দ্য হাবিলদাৰ ইন দিছ থানা আই এম দ্য মষ্ট চিনিয়ৰ মষ্ট পাৰ্চন হেভ ইউ এই মিষ্টাৰ আধা পাগল এইটো কি ড্ৰেছ একেটা মোৰ দুখৰ কথা কাক কোনে সুধিব দুখ লাগে কেকেটা ৰাকেশ ৰাকেশ ছাৰ কৈছে ছাৰ দেখিলে আনটিয়ে দুখৰ কথা এটা কবলৈও সময় নাই ৰাকেশ কৈছো ছাৰ আহি আছো হলো ইয়াৰ জানো আই অবা এইবিলাক লৈ পেলাই ক'ত সোমাৱা মই আলহী খাবলৈ যাওঁ এই টেক্সি কেৰা আহিলো গৃহস্থত যদি সময়মতে খোৱা পোৱা নিদিয়ে নিজে ভাত নিজে বহাই দিব নিজৰ খোৱা জেগা নিজে লৈছা আৰু নিজে লৈছো জুমনি কৈছো আচল কথাটো কো স্কুললৈ যাওঁ কি কৰবা নতুন চাকৰিত জন্মাইছো চাকৰি ৰান্ধনি ৰান্ধনি চাকৰি পালি দিনত যে ল'ৰা ছোৱালীবিলাকো ভাতটো খুৱাই এতিয়া ভাতটো মই বনাই সিহঁতক খাব ময়ো খামা ব্ৰেইনটো ঠিকে আছেতো ঠিকে আছে কমল মই কৈছো জোঁৱাই ৰান্ধনি হৈ গ'ল কি গলি মোহন ৰান্ধনি হৈ গ'ল আহিছো যা এইটো পাগলে হ'ল নেকি যি কৰা কৰি থাক তোমালোকক মই আজি এটা প্ৰশ্ন সুধিম কোনে পাৰা থিয় হৈ উত্তৰ দিবা হ'ব পৃথিৱীৰ ভিতৰত সবতকে ডাঙৰ নদীদ্বীপটোৰ নাম কি আৰু সেই নদীদ্বীপটো ক'ত অৱস্থিত পাৰিবানে কোনোবাই ক'ব পাৰিবানে পৃথিৱীৰ ভিতৰত সবতকৈ ডাঙৰ নদীদ্বীপটো কি আৰু সেই নদীদ্বীপটো ক'ত অৱস্থিত পাৰিবা তোমালোকে মই কৈছো শুনা
পৃথিৱীৰ ভিতৰত চবতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম হৈছে মাজুলী আৰু সেই মাজুলী ক'ত অৱস্থিত অসমৰে ব্ৰহ্মপুত্ৰত তোমালোকে জানানে বনৰীয়া জন্তু কাক বোলে আৰু ঘৰচীয়া জন্তু কাক বোলে তোমালোকে মোক 5টা বনৰীয়া জন্তু আৰু 5টা ঘৰচীয়া জন্তুৰ নাম ক'ব পাৰিবানে নোৱাৰা পাৰিবানে কোনে পাৰিবা থিয় হোৱা মই পাৰিম কোৱা ঘৰচীয়া জন্তু কাক বোলে জানানে যিবিলাক জন্তুক আমি ঘৰত প্ৰতিপালন কৰোঁ যিবিলাক জন্তুক আমি ঘৰত পোহপাল কৰোঁ সেইবিলাক জন্তুক ঘৰচীয়া জন্তু বুলি কোৱা হয় আৰু যিবিলাক জন্তু জংঘলত থাকে সেইবিলাক জন্তুক আমি বনৰীয়া জন্তু বুলি কওঁ জংঘলত থকাবোৰ জংঘলত থকাবিলাকক বনৰীয়া জন্তু বুলি কোৱা হয় 5টা বনৰীয়া জন্তুৰ নাম ক'ব পাৰিবানে 5টা বনৰীয়া জন্তু হৈছে বাঘ সিংহ ভালুক শিয়াল আৰু হৰিণা হয়নে নহয় মই কোৱা কথাখিনি তোমালোকে মনত ৰাখিবা হৈছে ফুল বন্ডিং হেল্প নমস্কাৰ মই আহি গৈছো তোমালোকৰ চিন্তা নাছে মই বনাই যাম তোমালোকে খাই যাবা তই আহি গৈছ মানে কোন তই মই ৰান্ধনি চা ৰান্ধনি কিহৰ ৰান্ধনি স্কুলত যে দুপৰীয়া আহাৰটো খোৱা এই ভাতটো আজিবা মই বনাম বুলি ভাবি আছো পাকঘৰটো এবাৰ দেখাই দিয়কচোন পাকঘৰ দেখাই দিব লাগে ওলা পাকঘৰটো দেখাই দিয়ক ওলা ইয়াৰ পৰা পাকঘৰটো ওলা। দেখাই দিয়ক আহি পেলাই দেখাই দিয়কচোন ওলা ওলা এই ঠেলা ওলা বুলি কৈছো নহয় পাকঘৰটো ওলাই যা বুলি কৈছো নহয় ওলাই যা কি হৈছে ছাৰ কি হৈছে তাতছে কিবা ভাল কাম কৰাৰ কাৰণে আহিছো চাহ কেনে খাই দিছে ভাল কাম কৰিবলৈ আহিছ কি ভাল কাম কৰিবলৈ আহিছ তই কি ভাল কাম কৰিবলৈ আহিছ এই ল'ৰা ছোৱালী যে দিনৰ ভাতটো খোৱা আজিৰ পৰা মানে দিনৰ ভাতটো মই বনাম বুলি ভাবিছো ভাত ভাত দালি চব্জি চাটনি এখন আলু ভাজি বেঙেনা হ'ব তই মোক লিষ্ট দিব নালাগে এইবিলাকৰ কাৰণে আমাৰ ৰান্ধনি আছে নহয় তাক খেতি দিয়ক মোক সোমাই লওক ই ছাৰ ইয়াক এতিয়াই গতি উলিয়াই দিয়কচোন উলিয়াই দিয়ক ওলা বুলি কৈছো নহয় দোকান কৰিছে ছাৰ ইয়াক একদম গেটৰ বাহিৰ কৰি দিয়ক একদম উলিয়াই দিয়ক ব'লা 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 তোমালোক ভিতৰলৈ ব'লা ব'লা বুজি পালি নহয় কি লিখিব লাগিব লিখ হ'ব ৰ ক'ত যাও ইয়াতে লিখ এয়া কাগজ ল আৰে তই তলত কিয় বহিলি ছাৰ আমি ব্ৰহ্মকুমাৰ যে আমি একো চকীত বহিব নাপায় বল এইটো তোৰ বল নহয় ছাৰ মই এটা দুখৰ কথা কাক কম কোনে শুনিব ঐ উঠচোন উঠ পাগলামি কৰি আছ কিয় লিখ লিখ এইটো দিয়ক এনে এটাও নেৰাখে লগত এইটো ল এখন মোৰ নিজৰ থানা মই সোমাব নালাগিছে আপুনি নিজে সোমাওক এইখন তোৰ নিজৰ থানা বল বুলি কৈছো কি হৈছে মোক লৈ যাব লাগিছে পাক গলে লৈ আহিছে থানালৈ গোটেই ৰাস্তাটো মোক টঙনিয়াই টঙনিয়াই আহিছো কোনে তোক পাৰ্মিশ্যন দিছিলে ভাত বনাবলৈ ইন্দিয়া সভা জধে মধে পাৰ্মিশ্যন দিছে মোক পাৰ্মিশ্যনটো দিব লাগিছে কিহৰ পাৰ্মিশ্যন লাগে তোক ছাৰ ইয়াক বোলে মধ্যাহ্ন ভোজন বনাবলৈ পাৰ্মিশ্যন উলিয়াই দিব লাগে হয় ছাৰ ইন্দিয়ক দিয়াকে মোকে দিয়ক এনজিঅ'ক দিয়া আৰু তোক দিয়া একেই কথা ঐ আমি ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিব নোৱাৰো বুজিছ একজেক্টলি এইবিলাক বৰ বেয়া কথা হৈছে তাকেতো ছাৰ তাৰ চাৰিওফালে প্ৰতিবাদ তথাপিওতো কাৰো গা লৰা নাই পজিটিভ কিবা এটা নিশ্চয় হ'ব আমিও সেইটোৱে বিচাৰোঁ ছাৰ এনিৱে মই আহোঁ ছাৰ ক্লাছ এৰি থৈ আহিছোঁ ইয়াক আৰু স্কুললৈ যাবলৈ নিদিব ছাৰ আহোঁ দিয়ক মই ল'ৰা ছোৱালীক কিবা এটা বনাই খুৱাম বুলি ভাবিছো মোক হলে নিদিছে দিছ ইজ বেয়া কথা ছাৰ ভাত এসাঁজ খোৱাটো বেয়া কথা নহয় কিন্তু ভাতৰ নামত বিষ খোৱাটোহে বেয়া কথা কিবা এটা ব্যৱস্থা মই কৰিব লাগিব ছাৰ আয়ু তেওঁহে ব্যৱস্থা কৰে এই স্কুলৰ মন্ত্ৰীজনক ক'ত লগ পাম শিক্ষামন্ত্ৰী কিবা এটা আলোচনা কৰিম আলোচনা কৰে বোলে ঐ